Welcome to my YouTube channel Amax Boy. এইটো মোৰ ব্লগ 2 হয় বাট এইটো এপিসোড নম্বৰ 1 হয় অটোকেডৰ আশা কৰিছো আপোনালোকে ভাল পাব ভাল পালে লাইক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব So আজি আমি শিকিম ইন্টাৰফেস অফ দা AutoCAD So ইন্টাৰফেসত তোমাৰ কি কি আহিব ফাৰ্স্ট অফ অল ইন্টাৰফেসলৈ যোৱাৰ আগতে ফাৰ্স্ট তোমাৰ হোম স্ক্ৰিনটো চাই লোৱা কি থাকে ফাৰ্স্ট তোমাৰ ৰাইট হেণ্ড সাইডে নটিফিকেশন দেখিছা যেনেকৈ আমাৰ মোবাইলত আমি কিবা সাবস্ক্ৰাইব কৰি থলে বা মেছেজ আমাৰ নটিফিকেশন যায় সেমলি ইয়াতে যদি তুমি সাইন ইন কৰি থোৱা ইয়াতে তোমালোকৰ নটিফিকেশনস আহি থাকিব আৰু ইয়াতে মাজত যে আছে ৰিসেন্ট ডকুমেন্টস লিখা আছে সপোজ ইয়াতে তোমালোকে ৰিসেন্টলি কিবা এটা যেনে ইউজ কৰিলা মানে যেনেকৈ আমাৰ হিষ্ট্ৰিজবোৰ থাকে ইয়াতে ৰিসেন্ট হিষ্ট্ৰিবোৰ থাকিব ইয়াতে আৰু আমাৰ সদায় যেতিয়া স্টার্ট করিম অটোকেড আমি সদায় লেফট হ্যান্ড সাইডে আমি স্টার্ট ড্রয়িং করিম সো আহা আমি স্টার্ট ড্রয়িং কৰো ইয়াতে তোমালোকে মাউসেদি লেফট ক্লিক কৰিবা সো এইটো আমাৰ মেইন হোম স্ক্ৰিন হয় অটোকেডৰ সো ইয়াতে আমাৰ ইন্টাৰফেসটো আমি আজি চিনাকি হম মানে কোনটো কি পাৰ্ট হয় হেতু আমি গম পাম সো এইখিনি বস্তু তোমালোকৰ ইম্পৰ্টেন্ট হয় সো নোট ডাউন কৰি লবা তোমালোকে কেনেকে নোট ডাউন কৰিবা চোৱা সাপোজ তোমালোকৰ এখন ড্ৰয়িং কপি হয় ইয়াতে তোমালোকে এনেকুৱা এনেকুৱা এটা ৰেক্টেংগল শীট এখন আঁকি লবা ঠিক আছে তাৰ পিছত তোমালোকে এইটো পাৰ্ট কৰি লবা এইটো সাপোজ এটা পাৰ্ট তাৰ পিছত নেক্সট তোমালোকৰ আকৌ ইয়াৰ পৰা এটা পাৰ্ট এটা সেকশন বনালা তাৰ পিছত আকৌ তোমালোকে এইখিনিৰ পৰা এটা সেকশন বনালা আকৌ তোমালোকে এইখিনিৰ পৰা এটা সেকশন বনালা এনেকৈ তোমালোকে বিভিন্ন ধৰণৰ পাৰ্টস কৰি লোৱা ঠিক আছে স্ক্ৰিনটো আৰু কোনটো কি পাৰ্ট হয় তোমালোকে হেতু এতিয়া নোট ডাউন কৰি লোৱা চোৱা এতিয়া তোমালোকে এটো ক্যাপিটাল এ দেখা পাইছা ইয়াতে ৰেড কালাৰৰ এটো তোমালোকৰ এপ্লিকেশন বাটন বুলি কয় এপ্লিকেশন বাটন ঠিক আছে ইয়াৰ লগত যোনটো টুলবাৰ লাগি আছে এইটো ইয়াৰ লগত যোনটো টুলবাৰ লাগি আছে এই ওপৰটো এই লগত যোনটো টুলবাৰ লাগি আছে আমাৰ এটোক আমাৰ কোৱেড বুলি কয় QAT কোৱেড ঠিক আছে ইয়াৰে ফুল ফৰ্ম হ'ল কুইক এক্সেস টুলবাৰ I am repeating again কুইক এক্সেস টুলবাৰ ঠিক আছে আৰু ইয়াৰ লগত যোনটো এটো দেখিছা এটো আমাৰ মেনু বাৰ বুলি কয় এটো পোৰশন মেনু বাৰ এটা ইয়াতে যে অটোকেড অটোডেস্ক 2017 লিখা আছে এটো তোমালোকৰ টাইটেল বাৰ হয় ইয়াৰ লগত যোনটো এটো স্পেস আছে সাৰ্চ বাৰ হয় এটো আৰু ইয়াতে তোমালোকে সাইন ইন হ'ব পাৰিবা ঠিক আছে এটো সাইন ইন সেকশন আৰু এটো যে আমাৰ মেনু বাৰ হয় ইয়াতে আমাৰ যিমান তোমালোকে কমান্ডস পাবা আমাৰ যিমান কমান্ডস আমি অটোকেডত কৰিম সব কমান্ডস বোৰ আমাৰ ইয়াতে পাম এভৰিথিং ঠিক আছে সো ইয়াতে আমাৰ সোয়া এটা মেনু বাৰটো তোমাৰ ডিফাৰেন্ট ট্যাবছত ডিভাইড হৈ আছে সো কি কি ট্যাব আছে এটা সোয়া তোমালোকে আমাৰ ইনসার্ট ট্যাব আছে এনোটেট ট্যাব আছে ভিউ প্যাৰামেট্ৰিক আউটপুট মেনেজ পারফরম্যান্স এগিরা তোমাৰ ট্যাব হয় ঠিক আছে সো ইয়াৰে ভিতৰত কিছুমান প্যানেলস আছে সো এটা প্যানেলস বোৰ কি হয় তোমাৰ হোমৰ ভিতৰত তোমালোকে সোয়া ড্ৰ প্যানেল পাবা মডিফাই প্যানেল পাবা এতিয়া যদি মই তোমালোকে এনোটেট যাও এনোটেটত যদি ক্লিক কৰো তোমালোকৰ ডাইমেনশন টেক্সট এবোৰ তোমালোকৰ প্যানেলস হয় এটা প্যানেলসৰ আন্ডাৰ তোমালোকৰ কমান্ডস বোৰ পাবা সো কি কমান্ড আছে ড্ৰ প্যানেলৰ আগত আমাৰ লাইন কমান্ড সার্কেল এটা মডিফাইড তোমালোকে সোয়া তোমালোকে বেসিক্যালি আমাৰ যোনটো অটোকেডৰ হোম স্ক্ৰিনৰ যোনটো হোম বাটন আছে হোম মেনু বাৰটো আছে ইয়াৰে আমি কমান্ডস কিনি বেসিক্যালি ইউজ কৰো মানে বহুত পৰিমাণৰে হাইয়েস্ট আমি কোয়ান্টিটিজত আমি ইউজ কৰো ঠিক আছে ইয়াৰে সো ইয়াতে মডিফাইড যদি ক্লিক কৰা ইয়াতে তোমালোকে কি পাবা সো মডিফাইড তোমালোকৰ ইয়াতে মুভ কমান্ড হয় এটো এটা তোমালোকে যদি কাৰ্সৰডাল কমান্ডটো ওপৰত লৈ যোৱা তোমালোকে কি কমান্ড হয় নামটো গম পাবা সো এটো মুভ কমান্ড এটো ৰোটেট কমান্ড এটো কপি কমান্ড এটো মিৰৰ এটো তোমালোকৰ ফিলেট এটো ট্ৰিম এটো ইৰেজ এটো তোমালোকৰ টেক্সট কমান্ড হয় সো মাল্টি লাইন টেক্সট হবে এটো ডাইমেনশন কমান্ড হয় এটা তোমালোকৰ লেয়াৰ্স মানে তোমালোকৰ লাইনস বোৰ পুট কৰিব পাৰিবা এটা ডিফাৰেন্স অফ লাইন টাইপস পুট কৰিব পাৰিবা যেনেকৈ ডটেড লাইন হয় ডটেড লাইন বোৰ এটা খমাব পাৰিবা জিগজেগ লাইন আছে সো এইবোৰ তোমালোকৰ মানে কমান্ডস হয় এটা সোয়া ইয়াৰে তোমালোকৰ তলত এই স্টার্ট আৰু ড্ৰয়িং লিখা পাইছা যেনেকৈ আমি গুগলত আমাৰ এইটো থাকে এটা ফৰ এক্সাম্পল মই যদি প্লাসটো টিপু গুগলত আমি প্লাসটো টিপিলে আমাৰ নতুন ট্যাব এটা খুল খায় না নাপায় এসোয়া এটো এটা ট্যাব খুল খালে সো এটো যেহেতু ট্যাব খুল খায় হেকানে আমি এটো কি এই প্যানেলটোক আমি কি বুলি কও ট্যাব বাৰ ঠিক আছে এই বাৰটোক আমি কও ট্যাব বাৰ এটো আমাৰ ট্যাব বাৰ হয় ঠিক আছে সো নেক্সট আহিলো আমাৰ এটো যে তোমালোকে নর্থ ওয়েস্ট সাউথ ডাইরেকশন দেখি আছা নাই এটোক আমি কও ভিউ কিউব এটোক ভিউ কিউব বুলি কও আৰু ইয়াৰ তলত এই বস্তুটো তোমালোকে যদি ক্লিক কৰা এটো বাই ডিফল্ট যদি তোমালোকৰ কিবা বেলেগ হৈ থাকে আনকানেক্টেড বা এনিথিং এটো সদায় WCS ত পাবা
WCS WCS ফুল ফৰ্ম হ'ল World Coordinate System World Coordinate System আৰু ইয়াৰ লগত যোনটো এইটো লাগি আছে এইটো নেভিগেশ্যন টুলবাৰ বুলি কয় এইটো নেভিগেশ্যন টুলবাৰ আৰু লেফট হ্যান্ড সাইডে চোৱা এফালে তোমালোকে টপ 2D ওয়্যাৰ ফ্ৰেম দেখি আছা এইটোক আমাৰ ইনকনভেনিয়েন্স প্যানেল বা ইনকনভেনিয়েন্স কমান্ডস বুলি কয় ঠিক আছে বা ইনকনভেনিয়েন্স সেকশনস ঠিক আছে ইয়াতে তোমালোকে এইখিনি বস্তু তোমালোকক মই 3D দেখাই দিম কি কেতিয়া কি কাম হয় ঠিক আছে আৰু এটো তোমালোকে y axis আৰু x axis টো দেখা পাইছা এটো আমাৰ UCS আইকন বুলি কয় UCS icon stands for user coordinate system I'm repeating again user coordinate system ঠিক আছে UCS মানে আৰু ইয়াৰ লগত তোমালোকে হোৱাইট কালাৰৰ এই যোনটো তোমালোকে বাৰটো দেখা পাইছা এটোক আমাৰ কমান্ড বাৰ বুলি কয় কমান্ড বাৰ ঠিক আছে এটা নেক্সট আমাৰ এটো মডেল আৰু লেআউট সেকশন হয় ইয়াতে লিখা আছে চোৱা মডেল এন্ড লেআউট এখিনি আমাৰ মডেল এন্ড লেআউট সেকশন আৰু তোমালোকে এখিনি দেখা পাবা মডেল আৰু ইয়াতে ভেৰিয়াস টাইপস অফ কিছুমান সেটিংস আছে বা কিছুমান তোমালোকৰ ফিচাৰ্স আছে সো এই প্যানেলটোৰ নাম হ'ল বা এই টুলবাৰটোৰ নাম স্ট্যাটাস টগল টুলবাৰ ঠিক আছে স্ট্যাটাস টগল টুলবাৰ বা স্ট্যাটাস বাৰ বুলি ক'ব পাৰা সিম্পল ওয়ার্ডত ঠিক আছে স্ট্যাটাস বাৰ এটো আৰু এটো যে ব্ল্যাক কালাৰৰ স্ক্ৰিনটো দেখিছা এইখিনি পোৰশন ব্ল্যাক কালাৰৰ স্ক্ৰিনটো এটোক আমাৰ ড্ৰয়িং উইন্ডো বুলি কয় ড্ৰয়িং উইন্ডো আমি যিমান অটোকেডত যিমান স্কেচ বনাম বা যিমান আমাৰ থিংস থাকিব এই গুটেইখিনি আমি ইয়াতে বনাম স্টার্ট ড্রয়িং এইটো ড্রয়িং উইন্ডোজৰ এই ব্ল্যাক কালাৰ পোৰশনটো ঠিক আছে তো এইখিনি আছিল আমাৰ ইন্টাৰফেস ঠিক আছে এটা সোয়া এটো মই কি কৈছিলো তোমালোকক এপ্লিকেশন বাটন এটা এটো যদি তোমালোকে প্ৰেছ কৰা সাপোজ এটো তোমালোকে ক্লিক কৰিলা তেতিয়া তোমালোকৰ কি হয় এপ্লিকেশন মেনুজ খিনি আহি যাব সো আমাৰ এটো যোনটো পাৰ্ট হয় ইয়াৰে ভিতৰত যোনটো আমাৰ ক্লিক কৰিবা এপ্লিকেশন বাটন এই গুটেইখিনি আমাৰ এপ্লিকেশন মেনু কয় ইয়াতে তোমালোকৰ নিউ পাবা ওপেন সেভ এজ তোমালোকে কিবা সেভ কৰিব বিচাৰিছা আৰু এটা সোয়া ড্ৰয়িং ইউটিলিটিজত কি হয় তোমালোকে ইউনিট চেঞ্জ কৰিব পাৰিবা ইয়াতে ইউনিটস বোৰ আছে ঠিক আছে সো এইখিনি আছিল আমাৰ অটোকেডৰ ইন্টাৰফেস ঠিক আছে